হাই ফ্ৰেণ্ডছ, ৰাণা মানসিছ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে খুব টেষ্টি এটা ৰেচিপি লৈ আহিছোঁ। সেয়া হ'ল খাৰৰ ৰেচিপি। এয়া চাওক, মই কঁঠালৰ গুটি লৈছোঁ। কঁঠালৰ গুটিকেইটাৰ বগা বাকলি ৰঙা বাকলি দুয়োটা মই গুচাই লৈছোঁ। আৰু এয়া হ'ল ৰঙালাওৰ আগ। এয়া মই ভালদৰে চাই লৈছোঁ। আপোনালোকেও ভালদৰে চাই ল'ব, কিবা বেয়া বস্তু থাকি যাব পাৰে। আৰু পানীৰে ভালদৰে ধুই ল'ব। মই ভালদৰে পানীৰে ধুই লৈছোঁ। আৰু এয়া হ'ল আদা বটা আৰু এটা জলকীয়া। এতিয়া মই ৰঙালাওৰ আগখিনি এনেদৰে কাটি লৈছোঁ। বৰ বেছি মিহি কৰা নাই, এনেদৰে কাটি লৈছোঁ মই। আৰু কঁঠালৰ গুটিকেইটা এনেদৰে সৰু সৰুকৈ টুকুৰা টুকুৰা কৰি লৈছোঁ। তেতিয়া কি হয়, কঁঠালৰ গুটিকেইটা সিজিবলৈ সহজ হয়, সোনকালে সিজি যায়। আৰু এয়া লৈছোঁ মই কলা খাৰ। এয়া আঠিয়া কলৰ খাৰ হয়। আঠিয়া কলৰ খাৰ আজিকালি পাবলৈ নাই নহয় জানো। সকলোৱে ছ'ডা ব্যৱহাৰ কৰে। ছ'ডা কিন্তু স্বাস্থ্যৰ কাৰণে একেবাৰে বেয়া। আৰু এতিয়া মই লোহাৰ কেৰাহী দিছোঁ, তাত তেল দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত ফোৰণ মই এইকাৰণে ব্যৱহাৰ কৰোঁ, এটা ধুনীয়া গোন্ধ আহে ফোৰণৰ। আৰু এতিয়া আদাখিনি দি দিছোঁ, জলকীয়াও দিছোঁ। এইখিনি ভালদৰে অকণমান সময় এনেদৰে লৰাই দিছোঁ, বস্তুখিনি যাতে ভালদৰে ভজা যায়। এতিয়া মই ইয়াত কাটি থোৱা কঁঠালৰ গুটিখিনি দি দিছোঁ। আৰু ইয়াৰ লগে লগে কাটি থোৱা শাকখিনিও একেলগে দি দিছোঁ। এতিয়া এইখিনি মই ভালদৰে লৰাই দিছোঁ, যাতে গোটেই বস্তুখিনি ভালদৰে মিহলি হৈ যায়। আৰু ইয়াত মই এতিয়া প্ৰয়োজন অনুসৰি নিমখ ব্যৱহাৰ কৰিম। এয়া চাওক, প্ৰয়োজন অনুসৰি মই নিমখ দিছোঁ। আৰু নিমখখিনি ভালদৰে মিহলি হৈ যোৱালৈকে এনেদৰে মই হেতাৰে লৰাই দিছোঁ। খুব ইজি হয়, বেছি মছলাৰ প্ৰয়োজনো নহয়। আৰু এতিয়া মই ইয়াত সৰু চামুচেৰে 2 চামুচ কলা খাৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে প্ৰয়োজন অনুসৰি খাৰ ব্যৱহাৰ কৰিব। আৰু এতিয়া মই ইয়াত প্ৰয়োজন অনুসৰি কঁঠাল গুটিকেইটা সিজিবলৈ পানী ব্যৱহাৰ কৰিম। কঁঠাল গুটিত যথেষ্ট পৰিমাণৰ আইৰণ পোৱা যায়। আমাৰ স্বাস্থ্যৰ কাৰণে বহুতেই ভাল হয় কঁঠাল গুটি। এতিয়া মই ইয়াত এয়া চাওক, পানী দি দিলোঁ প্ৰয়োজন অনুসৰি। এতিয়া ইয়াত মই ঢাকনি লগাই দিম। খুব সোনকালে হৈ যাব। আৰু মাজে মাজে মই চেক কৰি থাকিম, যাতে তলিত লাগি নাযায়। এয়া হৈয়ে গ'ল কঁঠাল গুটিৰ খাৰ। এতিয়া মই এইখিনি এটা কাঁচৰ বাটিত উলিয়াই ল'ম। এতিয়া মই ইয়াত সৰিয়হৰ তেল দিছোঁ। এয়া হৈ গ'ল। ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ছ' মাছ।